নমস্কাৰ বন্ধুসকল, মোৰ নতুন চেনেল জিতেন্স ক্ৰিয়েশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। চাউলৰ মালা কেনেদৰে বনোৱা হয় তাকে এটি ভিডিঅ' আকাৰে আপোনালোকৰ ওচৰলৈ লৈ আনিছোঁ। ইয়াৰ বাবে প্ৰথমতে ভিডিঅ'ত দেখাৰ দৰে দুডাল সূতা বান্ধি লৈছোঁ। এয়া আপোনালোকে দেখিবলৈ পাইছে, মই চাউল লৈছোঁ। ইয়াৰ পৰা মই চাউল বাছি লৈছোঁ এটা। তাৰপাছত সেই চাউলটো এই সূতা দুডালৰ মাজত ধুনীয়াকৈ বহুৱাই লৈছোঁ। লৈ তৃতীয় এডাল সূতাৰে ধুনীয়াকৈ চাউলটো যাতে ওলাই নাহে তাৰ বাবে দুটা গাঁঠি মাৰি লৈছোঁ। একেদৰে আকৌ দ্বিতীয় চাউলটো লৈছোঁ। তাৰপাছত সেই সূতা দুডালৰ মাজেৰে বহুৱাই লৈ সেইটোত যাতে ওলাই আহিব নোৱাৰে তাৰ কাৰণে দুটা টানকৈ গাঁঠি মাৰি দিছোঁ। এনেদৰে গোটেই প্ৰচেছটো চলি গৈ আছে, দেখিবলৈ পাইছে ভিডিঅ'ত আপোনালোকে। প্রকৃতি তোমার এই বরণ, তুমি এত ভিডিঅ'টি শেষলৈ চাই থাকিব আৰু যদি মোৰ ভিডিঅ'টি চাই ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পাই জীপাল ধরা উথলি যায়, আসো আমি খড়গরে মাজত যায়। এয়া মোৰ চাউলৰ মালাডাল সম্পূৰ্ণ হ'ল। ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।